স্পাইৰেল পটেটো বিক্ৰী কৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা মানস আৰু মনীষাৰ এক মাহত কিমান টকা উপাৰ্জন কৰে জানেনে? জানিলে আচৰিত হ'ব আপুনি। বন্ধুসকল, সামাজিক মাধ্যমত জনপ্ৰিয় হৈ পৰা দীঘলী পুখুৰী মানস আৰু মনীষাৰ হয়তো নতুনকৈ চিনাকি কৰি দিয়া প্ৰয়োজন নাই। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা মানস আৰু মনীষা দোকানত গ্ৰাহকৰ ভিৰ। তেওঁলোক জনপ্ৰিয় লাভ কৰাৰ পিছতে একাংশই সামাজিক মাধ্যমত বিভিন্ন ধৰণে ট্ৰল কৰা দেখা গৈছে। মানস আৰু মনীষাক বহুতে কৈছে যে আলুৰ বাবেই নহয়, মনীষা দেখাত ধুনীয়া বাবেই এনেদৰে গ্ৰাহকৰ লাইন লাগিছে। মনীষাই এই বিষয়টোৰ ওপৰত কয় যে মই ধুনীয়া বাবেই নহয়, আমি স্পাইৰেল পটেটো সোৱাদ লগাকৈ বনোৱা কাৰণে গ্ৰাহক আহিছে। এদিন বাৰু মোক চাবলৈ আহিলে, কিন্তু এনে গ্ৰাহক আছে যি সদায় আহে আৰু তেওঁলোকে এই স্পাইৰেল পটেটো সোৱাদক লৈ আমাক প্ৰশংসা কৰে। গতিকে এনেবোৰ কথা অতিকে অৰ্থহীন। মানস আৰু মনীষাই এটা মাহত উপাৰ্জন 5 পৰা 6 লাখ টকাও কৰে বুলি চৰ্চা হৈছে। এক হিচাপ অনুসৰি ফুটপাতত আলু বেচি এদিনত 20,000 টকা উপাৰ্জন কৰি আছে। মানস আৰু মনীষাই এদিনত 500 পৰা 600 আলু স্পাইৰেল কৰি বিক্ৰী কৰে। মানস আৰু মনীষাই প্ৰতিটো আলুৰ দাম 40 পৰা 70 টকালৈ বিক্ৰী কৰে। এটা আলুৰ ন্যূনতম 40 টকাকৈ ধৰা হয়, তেন্তে এদিনত 20,000 টকাকৈ উপাৰ্জন কৰি আছে মানস আৰু মনীষাই। এই হিচাপত মানস আৰু মনীষাই এটা মাহত উপাৰ্জন প্ৰায় 6 লাখ টকাৰো অধিক হ'ব পাৰে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে লাগিলে নিশ্চয় লাইক এটা কৰিব। ধন্যবাদ।